everyone, welcome back to my channel RJ Risha. আৰু আজি মই মেকআপ কৰিম। মই এগৰাকী মডেল লৈ আনিছো আৰু প্ৰফেশনাল নহয় আ মডেল গৰাকী মানে লোকেল মডেল মোৰ পাৰ্সোনাল মডেল বুলি ক'ব পাৰি। মই টাইপ কৰিম আৰু কোন হয় মডেল গৰাকী আপোনালোকে গেছ কৰিব পাৰিবনে? গেছ কৰা কোন হয়? ওকে মই কৈ দিছো কোন হয় মডেল গৰাকী। ঢেনটেনে এয়া হৈছে মোৰ ডাঙৰ বা মই এতিয়া মেকআপ কৰিম আৰু আজি ফটোশ্বুট কৰিম আৰু দেখা যাব তাই মোক বান্দৰী বনাই নে সুন্দৰী বনাই। ওকে দেন লেটস গো গাইজ। ঠিক আছে এতিয়া মই কৰিবলৈ ষ্টাৰ্ট দিম মেকআপ চাই যাব। ফাৰ্ষ্টত লগাম ক্ৰীম এনি ক্ৰীম যিকোনো ক্ৰীম ইউজ কৰিব পাৰে আপোনালোকে। সেকেন্ডত লগাম এতিয়া প্ৰাইমাৰ। এতিয়া মই লগাম ফাউন্ডেশন। এতিয়া মই দিছো কনসিলাৰ। এতিয়া মই ইউজ কৰিম অলপ কম্পেক্ট পাউডাৰ মেটিফাই কৰিবলৈ। ভাবি যাব পাৰেতো সেইকাৰণে পাউডাৰটো অলপ লগাবই লাগে মই বেছি নহ'লে অলপ। এতিয়া মই লগাম আইব্ৰ'টো বনাম এতিয়া তাই চাম তলে যা বি কমফৰ্টেবল। মই আইশ্যাডো লগাম তাই আইব্ৰ'টো কাষত মানে ফটোশ্বুট কৰা হ'ব আজি তাই ড্ৰেছটো হৈছে ব্লু কালাৰ সেইটো কাৰণে মই এতিয়া ব্লু কালাৰ আইশ্যাডো লগাম মেটচ কৰি কিনে মেচিং কৰি। আপোনালোকে চাই থাকক মই কমপ্লিট লুকছটো দেখুৱাম। গাইজ মোৰ এতিয়া তাইৰ কি আছিলে আইশ্যাডো লগালোঁ। এতিয়া আইশ্যাডো লগোৱাৰ পিছত মই এতিয়া আইলাইনাৰ লগাম। এতিয়া মই লগাম মাস্কাৰা। এতিয়া মই ব্লাশ লগাম। ব্লাশ ঐ হাই থাকা কিমান হাঁহি মোক বিষাই গৈছে। একদম এরকম বুঝাও। মই অলপ ওচৰৰ পৰা লুকছটো দেখুৱাই দিম। এয়া চব ওচৰৰ পৰা দেখুৱাই দিছোঁ মই মেকআপটো। এয়া হৈছে আই মেকআপ আৰু দেখুৱাম ৰ'ব মই ভালকৈ। এতিয়া মই মেকআপ কমপ্লিট নাই হোৱা, কমপ্লিট কৰি ল'ম। এতিয়া মই লগাইছোঁ হাইলাইটাৰ ষ্টিক ইউজ কৰিম চাব পাৰোঁ মই। অ'কে চোৱা। रुको पिक्चर अभी बाकी है मेरे दोस्त তাৰপিছত দেখুৱাম মই আপোনালোকক। তো কমপ্লিট লুকছটো দেখিলে আপোনালোকে গম পাব। এইফালে যে ইমান ৰ'দ পৰিছে খিৰিকী ফালেদি সেইটো মানে তাই লিপষ্টিক হয় মই নাজানো কেনেকুৱা। এই নহয় মোক এইটোৱে লাগিছিলে। হেল্ল' গাইজ তাইক এতিয়া মেকআপটো মই কৰি দিলোঁ। আপোনালোকক কমপ্লিট লুকছটো দেখুৱাবলৈ এতিয়াও বাকী আছে ৰ'ব। এতিয়া মই তাইক খোপাটো বান্ধি দিওঁ। খোপাটো মানে একদম চিম্পলকৈ থ'ম কাৰণ এতিয়া একদম টাইম নাই। ৰ'দৰ পোহৰতে ফটোবিলাক ভাল আহে সেইটো কাৰণে ভাবিছোঁ এতিয়া জল্দি মই খোপাটো এনেই অকণমান চিম্পলকৈ থ'ম আৰু ধুনীয়া লগাকৈ থ'ম বাৰু কিন্তু তথাপিও মানে অকণমান জল্দি হোৱাকৈ এটা বান্ধিম আৰু ইমান মানে পাফ এণ্ড অল এইবিলাক কৰি নাথাকোঁ। ধুনীয়াকৈ এটা চিম্পলকৈ এটা কৰিম। এতিয়া গাইজ মই ওপৰৰ এইখিনি চব ভালকৈ ক্লিপ মাৰি ল'লোঁ লগাই ল'লোঁ। এতিয়া মই খোপাটো বান্ধি আছোঁ। একদম মানে কৈছোঁ নহয় মানুহে খোপা বান্ধিবলৈ আপোনালোকেতো জানেই যিসকলে বান্ধি পাইছে বহুত দেৰিলৈকে আছিলে খোপা বান্ধিবলৈ কিন্তু মই মানে এনেকুৱা ইজি প্ৰচেছ ইজিকৈ বান্ধিছোঁ আৰু
স্পীডত জলদি কৰিছোঁ আচলতে আজি নিজকে নিজে মুন যে দেখা পাইছোঁ মই মেকআপ কৰি দিছোঁ ময়ো নিজকে এনেকুৱা লাগে ন মই যেতিয়া মানে আমি বাৰু দুইজনী একে নি বাৰু দেখিবলৈ অকণমান জনাবচোন কমেণ্ট কৰি আজি মানে তাই মেকআপ কৰিছে তো মই নিজকে মানে তাই যেন দেখা পাইছোঁ পিছে বাইল ভনী যেতিয়া অলপতো চিমিলাৰিটিজ থাকিবই নহয় জানো লুকছত এতিয়া গাইজ মই আপোনালোকক কমপ্লিট লুকছটো দেখুৱাম এয়া চুৱক এণ্ড হিয়াৰ চি ইজ এয়া আমাৰ মডেল ৰেডি কেনেকুৱা লাগিছে এতিয়া তাইক অলপ ফটোশ্বুট কৰা হ'ব সেইবাবে এতিয়া বাহিৰলৈ ওলাই যাওঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ গাইজ চাই কেনেকুৱা পালে জনাব বাই এভৰিৱান লাভ ইউ অল